আমাৰ ধৰ্মৰ পতাকা উত্তোলন কৰিছোঁ 7টা বজাত। তাৰ পাছত আমি এই যিটো আমাৰ ধৰ্মৰ যিটো প্ৰয়োজনীয় বয় বস্তু এইবিলাক যোগাৰ পাতি কৰিছোঁ আৰু এইটো থান থুন পৰিষ্কাৰ কৰিছোঁ আৰু ৰাইজক 12টা বজাৰ পাছত এতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে ঈশ্বৰে সকলোকে মংগল কামনা কৰে আৰু কোনো আপদ বিঘিনি যাতে নাপায় সেইটোকে কামনা কৰি আমি আগৰ পৰাই এই বাথৌ ধৰ্মৰ পালন কৰি আহিছোঁ। আৰু এইটো লিপিবদ্ধ হিচাপে 1992 চনৰ মাঘ মাহৰ 2য় সপ্তাহ মঙলবাৰে এইটো প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। এইখিনি ওপৰ কাঠি 18 যোৰা, এইটো 18 যোৰাটো দুটা দুটা যে পুৰুষ প্ৰকৃতি দুটা আৰু কামি আছে 5টা এই কামি 5 যোৰা আছে। এই 5 যোৰাৰ অৰ্থ হৈছে এটা স্থিতি লয় যেতিয়া মহিলাই যদি এটা সন্তান জন্ম দিবলৈ হ'লে প্ৰথমে স্থিতি লয়, সেইটো প্ৰথমে এই কামিৰ ওপৰ পিঠিটো বাহিৰত ওলায় আৰু দ্বিতীয় কামিটো এইটো ওপৰ ফালে এই ভিতৰ ফালতো বাহিৰত কৰি দিয়ে। আমাৰ ধৰ্মৰ পতাকা উত্তোলন কৰিছোঁ 7টা বজাত। তাৰ পাছত আমি এই যিটো আমাৰ ধৰ্মৰ যিটো প্ৰয়োজনীয় বয় বস্তু এইবিলাক যোগাৰ পাতি কৰিছোঁ আৰু এইটো থান থুন পৰিষ্কাৰ কৰিছোঁ আৰু ৰাইজক 12টা বজাৰ পাছত এতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে ঈশ্বৰে সকলোকে মংগল কামনা কৰে আৰু কোনো আপদ বিঘিনি যাতে নাপায় সেইটোকে কামনা কৰি আমি আগৰ পৰাই এই বাথৌ ধৰ্মৰ পালন কৰি আহিছোঁ। আৰু এইটো লিপিবদ্ধ হিচাপে 1992 চনৰ মাঘ মাহৰ 2য় সপ্তাহ মঙলবাৰে এইটো প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। এইখিনি ওপৰ বেলেগুৰি হয়। দেখিবলৈ পাইছে সিজু গছৰ যে বেদীত এইটো আমাৰ ধৰ্মৰ প্ৰতীক এটা। ইয়াত 5টা আছে আৰু ইয়াত 18 যোৰা কামি আছে, জেওৰা আছে কাঠি 18 যোৰা। এইটো 18 যোৰাটো দুটা দুটা যে পুৰুষ প্ৰকৃতি দুটা আৰু কামি আছে 5টা এই কামি 5 যোৰা আছে। এই 5 যোৰাৰ অৰ্থ হৈছে এটা স্থিতি লয় যেতিয়া মহিলাই যদি এটা সন্তান জন্ম দিবলৈ হ'লে প্ৰথমে স্থিতি লয়, সেইটো প্ৰথমে এই কামিৰ ওপৰ পিঠিটো বাহিৰত ওলায়